Hey guys, welcome to my another vlog. আশা কৰিছো সবৰে ভালে। আজি ভিডিওটো দিনত স্টাৰ্ট কৰিছো। এতিয়া দিনৰ বাজিছে খুব বেছি আপোনাৰ 2টা বাজি গব, 2:30 হ'ব এতিয়া। ঠাণ্ডা বতৰত ঘৰত থাকি কি কৰিম সেইকাৰণে ওলাই আহিছিলো আৰু বাহিৰত এনেকা কুঁৱলী পৰিছে মানে সব বগা বগা। এয়া মই আহি আছো, এয়া সম্বন্ধত বা হয়, দুইজনীয়ে বা হয়। এতিয়া গৈ আছো মানে এনেকাই কুঁৱলী পৰিছে, ঠাণ্ডাও হৈছে পুৰা একদম দুটাকে সোয়েটাৰ আৰু টুপি চুপি লগাই মাফলাৰ সাফলাৰ লগাই গৈছো। এয়া দেখাইছো সবৰে, এনেকৈ দেখিব পাইছে কিমান কুঁৱলী, সবফালে সব কুঁৱলী কুঁৱলী, এফালেও পুৰা কুঁৱলী। এতিয়া ফাম সেইফালে পুৰা কুঁৱলী পৰি আছে। এয়া চাব পাৰে ইমান কুঁৱলী পৰিছে, একদম নেদেখা হৈ গৈছে সবফালে। এয়া আমাৰ নামঘৰ হয়। আমি এতিয়া এনেই সেইফালে ওলাই আহিছো। এয়া পুৰা একদম কুঁৱলী কুঁৱলী কুঁৱলী, একদম পুহমহীয়া যাৰ পুৰা লাগিছে এবাৰ। এইফালেতো এনেকৈ বৰষুণ একো দিয়াই নাই, মানে দিছে খুব কম দিছে। ক'ৰবাত ক'ৰবাত জেগাতো পুৰা শিল বৰষুণ দিছে। শিল বৰষুণ পৰি ধৰক কাৰোবাৰ কাৰোবাৰ ঘৰৰ টিং ফুটি গৈছে, বহুতৰ শাকনি বায়ু ধ্বংস হৈছে। আমাৰ এইফালে এনেকৈ বৰষুণো নাই দিয়া, তাৰপাছত এনেকৈ শিলাবৃষ্টি মানে কৰা নাই বাৰু, খালি পুৰা কুঁৱলী পৰিছে। ৰাতিপুৱাও কুঁৱলী, এতিয়া দিনতো কোনো নকয় দিন বুলি, এতিয়াও পুৰা কুঁৱলী পৰি আছে। আৰু ইয়াতে আমাৰ ল'ৰাকেইটাই পুৰা বল খেলি আছে, ঠাণ্ডা সিহঁতে দেখাই আছো, চাব পাৰে একদম ল'ৰাই পুৰা খেলি আছে। ইয়াত ঠাণ্ডাত কিনো কৰিব, সেইকাৰণে ক্ৰিকেট খেলি ইহঁতি পুৰা মানে গৰম তুলিছে আৰু ক্ৰিকেট। তহঁতৰ নাই নি হয় মেম্বাৰ? এয়া পুৰা খেলি আছে, আমি অলপ খেলোগে আৰু চাব দেই। এনে অলপ ল'ৰাখিনিৰ লগতে, ল'ৰা মানে আমাৰ ঘৰৰে হয়, আমাৰ গোটেইকেইটা, এটা মোৰ ভাইটি আছে, তাৰপাছত বাকীটা দাদা হয়। এনে অলপ ধেমালি কৰোঁ সিহঁতৰ লগতে ঠাণ্ডাখনত। এয়া আমি গৈ আছো। ঐ ক'ত গ'লি? বৰা সেয়া আৰু এনেই আৰু ঘৰতনো থাকি থাকি কিনো কৰিম হয়। টিভিও চালোঁ, মোবাইলো চালোঁ, সেইবোৰ চাই চাই একদম আমনি লাগি গ'ল। সেইকাৰণে ক'লোঁ, এইকো ক'লোঁ বোলো ব'ল ওলাই আহোঁগৈ এনেই। তাকে সিহঁতক দেখিলোঁ আৰু অকণমান খেলিলোঁ, খেলি ভালেই লাগিলে, খালি বেছিকৈ মাৰিব নোৱাৰিলোঁ আৰু এনেই আৰু হাতখন বিষালে, বেটখন যিহে ভাৰী এখন। সেয়া আৰু চাই থাকক, গৈ আছোঁ। চবফালে হাৰা ভাৰা, সেইজোপা আম গছ হয়, খাবলৈ বোলে ভাল এজোপা আম, খালি ইয়ালৈকে খাই পোৱা নাই বাৰু। দেখিব পাৰে একদম
হৈ গ'ল আৰু কেনেকুৱা লাগিছে এইটো কি হৈ গ'ল এই একেবাৰে পূৰা মানে স্পেচ ফুল হ'ল একো ভিডিঅ' বনাব পোৱা নাই একদম কি ক'ব আৰু আচলতে মোৰো হ'ব বাৰু স্পেচফুল কাৰণ মোৰো বহুত ধৰক ভিডিঅ' সেনেকৈ আছে সেইবোৰো এডিট কৰিবলৈ আছে আৰু এতিয়া মোৰো বেছিকৈ বনাব নোৱাৰি মোৰ নহ'লে মোৰো স্পেচ ভৰ্তি হৈ যাব এয়া আমি আহি আহি আমাৰ জানখনৰ ওচৰ পালোহি এয়া জানত এয়া পানী আছে চাব পাৰে আমি কিমান দূৰ আহিলোঁ সেইফালে একো দেখিবই পৰা নাই একদম চবফালে একদম বগা 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 এইফালেও একদম বগা বগা এইফালে আমাৰ বাইদেৱে ভিডিঅ' বনাই আছে এয়া জানখনৰ এইফালে এনেকৈ আহিব লগাত পৰিছে মই পাৰ হ'লোঁ এতিয়া পাৰ হ'ব পৰা নাই পটাপট একো নহয় নপৰ এয়া আমি সৌৰখত আছিলোঁ এবাৰ এইটোৰ পৰা পাই গ'লো জানো তই কোনফালে যাওঁ এতিয়া এফালে এখন কোম্পানী বাগান হয় ইহঁতি আগত গৈ আছে মই একদম লাষ্টত গৈছোঁ এবাৰ এনেই ক'লোঁ আৰু বাগান ফালে এনেই মানে বাগান বুলি নহয় আৰু জানৰ ওচৰলৈ যাম বুলি ক'লোঁ তাৰপাছত ভাবিলোঁ এইফালে জেগাডোখৰ চাবলৈ আহিছোঁ ধৰক যিহেতু আগতে দেখিছিলে যে এনেকুৱা কভাৰ ভিডিঅ' বনাইছিলোঁ ভাবিলোঁ এইফালে যদি ভাল জেগা আছে তেন্তে ইয়াতে বনাব পাৰিম সেইকাৰণে চাব আহিলোঁ কোনডোখৰত মানে অলপ ভাল জেগা পাওঁ সেয়ে নহ'লে ঠাণ্ডাত ইমান দূৰলৈ নাহোঁ আমি এতিয়া সেই পথাৰৰ আলিয়েদি গৈ আছোঁ এইফালে যাব ৰাস্তা নাই সেইকাৰণে পথাৰৰ ফালেদিয়ে গৈ আছোঁ এয়া আমি নাহাবি বাগান পালোহি চাব পাৰে একদম কি কুঁৱলী পৰিছে আমি সৰুফালে আহিছিলোঁ একদম পূৰা বগা বগা হৈ আছে একো নেদেখি মানে পূৰা ধুনীয়া হৈ আছে চাব পাৰে পূৰা একদম সেউজীয়া সেউজীয়া এইফালে কাগজ কলম কৰি থৈছে কলম কৰা আছে গৈছোঁ ৰ এইফালে বাঘৰ উৎপাতো বেছি আজিকালি বোলে সেইফালে শিয়ালো ওলাইছে শুনিছোঁহে খালি দেখা নাই ক'ব নোৱাৰিতো এনেকুৱা বতৰ দাই শিয়াল যদি ওলাই দিয়ে কি হ'ব মুখৰ আগত একদম কি ধুনীয়া সেউজীয়া সেউজীয়া গ্ৰীণ গ্ৰীণ গ্ৰীণলেণ্ড এইফালে কেতিয়া অহা এই সৰুতে যেতিয়া পূজা চাব যাওঁ ন তেতিয়াই এইফালে অহা তাৰপিছত বহুত বছৰ বুলি ক'ব পাৰি বহুত বছৰে হ'ল তাৰপাছত এইফালে আহিছোঁ মানে মনত আছে আৰু এইফালে আহোঁ আমি বহুত থাকোঁ আমাৰ বাহঁতো থাকে তাৰপাছত আইতাগৰাকী আছিলে দাদাহঁতো থাকে এনেকৈ গোটেইখিনি ইয়াত ভিডিঅ' বনাবলৈ ভাল হ'ব ন একদম এডোখৰ ধৰ বোলে ইফালে সোমায়ো তই বনাব পাৰিবি নাইবা তই এইডোখৰ ৰখিও এয়া আৰু গৈ আছোঁ বেছি দূৰ নাযাওঁ এনেই অলপ খোজকাঢ়িছোঁ কাৰণ ঠাণ্ডা লাগিছে চাব পাৰে গছজোপা কেনেকুৱা মানে বগৰী গছ নহয় তাৰপিছত এতিয়া ধুন্দুলাও আছে ধুন্দুলা কাৰণে ধুন্দুলা কয় জানো ধুন্দুলা কয় চাব পাৰে পুৰা একদম দ কোলা হৈ আছে একদম আন্ধাৰ হৈ আছে তো ইয়াত ডালত ভাগি পৰিবি সেইটো তাত কোনডোখৰ মাজত নাই অ' এইবোৰ ৰিক্স নলওঁ কেনেকুৱা এনেকুৱা গছ বা সেয়া এইফালে চাব পাৰে
নানি হয় চাগে, নানি নে কোন ধৰিব পৰা নাই, এনেকৈ নানিয়ে হয়। এইফালে খৰি লৈ গৈছে, মানে এইফালে আহি আছে, আমাৰ ফালে আহি আছে, খৰি চৰি লৈ আহি আছে। কিনো কৰিব আৰু, মজদুৰি যেতিয়া কাম কৰিবই লাগিব, ঠাণ্ডা গৰম একোতো সেইবোৰ চিন নাই, কৰিবই লাগিব। এটাফালে দুগৰাকী বাইদেউ কি কৈছে কৰিছে আৰু। কি কৰিছ? এয়া আহি আছে, ময়ো মাৰোঁ আৰু ফটো দুকপিমান ক্লিক ক্লিককৈ। এয়া ভিডিঅ' মানে ফটো চটো মাৰি আছে এইফালে চবফালে। এয়া কেমেৰামেন হৈছে, এইফালে ফটো প'জ দিয়া। মই মাৰিলোঁ দুকপিমান, আৰু নেমাৰোঁ আৰু, নহ'লে এনেই নেমাৰোঁ আৰু, কাৰণ চাৰণ নাই একো। ক'ত ছজিনা গছ দেখি? এই নহয়, ছজিনা গছ এজোপা, এইবোৰ আঠা ওলাই। তহঁতৰ হৈছে নে ফটো মাৰি? ঠাণ্ডা লাগিছে হৈছেনে? এইফালে মানে এনেকুৱাই ফটো মাৰিছে, মোৰ ৰখি ৰখি ঠাণ্ডা লাগি গৈছেগৈ। এইফালে পুৰা ফটো মাৰিব লাগি গৈছে, ঠাণ্ডাই লাগিছে। এতিয়া আমাৰ এইফালৰ পৰা সেইখিনি দেখা নাই, সেইফালৰ সেইখিনি এতিয়া এইফালে দেখা নাই। এতিয়া হয়তো আমাক চাগে কোনো দেখাও নাই আমি ইয়াত আছোঁ বুলি, আৰু হয়তো আমিও দেখা নাই চাগে তাত কোনোবা আছে নেকি। একদম বগা বগা, এইফালে আগলৈ আৰু বগা হৈ আছে, চাব পাৰে যদি কেমেৰাত যদি কেপচাৰ কৰিছে। কেমেৰা কোৱালিটি ইমান ভাল নহয়, সেইকাৰণে মাফ কৰি দিব, মানে যিমানটো পাৰোঁ এনেকৈ দেখাইছোঁ। এতিয়া আৰু ঘৰ যাব হৈ গ'ল, আমি এতিয়া ঘৰ যাম এতিয়া, আৰু ইয়াত নাথাকোঁ কাৰণ ঠাণ্ডা বহুত নমাইছে। তো ভিডিঅ'টো ইয়াতে ৰখাই দিছোঁ আৰু। এতিয়া ফটো শ্বটো মাৰি হৈ গ'ল, এতিয়া আৰু আগলৈকে নাযাওঁ এইডোখৰতে, কাৰণ ঠাণ্ডা সোমালেও আকৌ বেমাৰে পাব নহয়, সেইকাৰণে আৰু আগলৈকে নাযাওঁ। তো এতিয়া আমি ঘৰ যাম। ভিডিঅ'টো ইমানেই, ভিডিঅ'টো আৰু আগ নবঢ়াওঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো প্লিজ লাইক কমেণ্ট শ্বেয়াৰ লগতে ছাবস্ক্ৰাইব কৰি দিব। তেন্তে এতিয়া পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ। তেন্তে আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ। বাই বাই।